welcome back to my channel Cloud Crystal. So আজি এটা ভাল স্পেশাল দিন সো বাকি এতিয়া অলপমান ওলাই গৈ আছোঁ দেখুৱাই আছোঁ বলক ক'ত যাই আছোঁ বাকি তাতে ভিডিঅ'টো মই ষ্টাৰ্ট কৰি আছোঁ সো এয়া আমি আহি পালোঁ জাগাটো আছিলে এইটো চাই লওক ইমান ধুনীয়া জাগা নহয় ভিউটো চাওক এবাৰ এইটো পতিদেৱ তেনেকুৱা বাৰ্থডে বুলি কোনো একো সেলিব্ৰেশন নাই কাৰণ অলপ ঘৰত ফ্যামিলিৰো কিছুমান প্ৰবলেম চলি আছে তো ভাবা নাছিলোঁ সেইকাৰণে এনেই জাষ্ট এইখিনি ঠাইত আহিম বুলি ভাবি আছিলোঁ মানে বহুত দিনৰ পৰা তেনেকুৱা সময়ো নিমিলে বা সময় নাপাওঁ যিহেতু কাৰণে ভাবিলোঁ আজিয়ে যাওঁ বাৰু হাজবেণ্ডেও ক'লে ব'লা আজি লৈ যাওঁ মানে চবেতো আহিছে এই জায়গাটোত বহুত ভাল লাগে মই ভাবি আছিলোঁ এইকাৰণে মই যাম ভিডিঅ' বনাম এটা সো আজি আহিলোঁ সঁচাকৈ বহুত ধুনীয়া কিন্তু ভিউটো হক দেখুৱাই আছোঁ মই এই চব পাহাৰবোৰ কাটি কাটি তেনেকৈ বনাইছে এইটো ৰাস্তা আৰু পুৰা দীঘলকৈ আছে উঠি আহিব লাগে গাড়ীৰে বহুত বেছি ধুনীয়া চ' বাৰ্থডে বুলি একো তেনেকুৱা মই সেলিব্ৰেশন নকৰোঁ কিন্তু হাজবেণ্ডে অলপ স্পেচিয়েল বনাই দিয়ে যিহেতু থেংক ইউ ৰাতিপুৱা ইমান ছাৰপ্ৰাইজ দিয়াৰ কাৰণে বাকী সঁচাকৈ আহিব যোনে অহা নাই বাকীটো মই জানাতো আহিছেই মই ভাবি আছিলোঁ কেৱল ময়ে আছোঁ নেকি বাকী এতিয়ালৈকে ইয়াতে নাহা আজি আহিলোঁ বাৰু ক'বলৈ ভাষা নাই মানে বহুত ধুনীয়া ইয়াৰ পৰা যিহেতু নদীটো আমাৰ ব্ৰহ্মপুত্ৰ নদীও দেখিবলৈ পোৱা যায় দেখিছেনে মানে বহুত ধুনীয়া হৈ যায় দেখাত আৰু এইখিনি মানে বিৰাটেই ভাল লাগে আহি কিবা মনটো কিবা এটা ভাল লাগি যায় একদম মানে চাই এনেকুৱা এনেও নেচাৰৰ লগত সঁচাই সদায় ভাল লাগে মন যদি বেয়া হৈ থাকে অকলে আহি ইয়াত অলপ থাকিলেও ভালেই লাগে বাৰু বেছি দেৰি নকৰোঁ আমি আহিলোঁ অলপ খাই ল'লোঁ খাই ফালে এতিয়া জাষ্ট মই ইয়াতে আহিব বিচাৰিছিলোঁ কাৰণে লৈ আহিলে হাজবেণ্ডে এতিয়া আহিলোঁ আহি এতিয়া যাওঁ আৰু ঘৰৰ কাৰণে কিবা অলপ লৈ যাব লাগিব খাবৰ কাৰণে বাছ আজি তথাপিও মানে যিটো ফ্যামিলিৰ কৈছিলোঁ সেইটো আজি অলপ ঠিক হ'ব সেইটোৰ কাৰণে মই এইখিনি ওলালোঁ নহ'লে এইখিনিও ওলাম বুলি ভবা নাছিলোঁ এনেও সেইকাৰণে মই ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাছিলে তো বলক মই গৈ গৈ আপোনালোকক ভিডিঅ'টো দেখাই থাকোঁ মানে ভিউবোৰ তো আমি নামি গৈ আছোঁ আৰু লগতে আপোনালোকক দেখুৱাই আছোঁ ভিউজবোৰ এইফালে চাওক বহুত মানুহ আহে সদায় ফটো ভিডিঅ' বনাবৰ কাৰণে মানে গৈ গৈ নামি দিব লগা হ'ল ইমানে ধুনীয়া ইয়াৰ পৰা সেইয়া শৰাইঘাট ব্ৰিজো দেখি আছে এইটো চব অলপ অলপ ৰ'দ দিছে এতিয়া কিমান ধুনীয়া এতিয়া আৰু বেছি দেৰি কৰিব নোৱাৰি কাৰণ 4টা বজাত বন্ধ হৈ যায় ঘৰৰ কাৰণে কিবা নিব লাগিব চ' যাওঁ আমি গাড়ী নিজে নিজে নামি গৈ আছে কাৰণ ওখ হয় উঠাওঁতে অলপ প্ৰব্লেম হয় নামি যাওঁতেতো মজা একেবাৰে ঠিক ঠাইতে নামি যাই থাকে
আহি পালোঁ আমি। এতিয়া 4:30 হৈছে অলমষ্ট, 4টা বজাত যিহেতুকে দোকানবোৰ চব বন্ধই কৰি পেলাই, সেইটো কাৰণে আমি সোনকালে গৈ KFCৰ পৰা আকৌ লৈ আহিলোঁ। ইফালে ৰাস্তাটো বহুত জাম, ভাগৰি গৈছোঁ একেবাৰে। আৰু লগতে মই ক'ব ওলাইছিলোঁ, যিটো ঠাইৰ পৰা মই আহিলোঁ এতিয়া, ভিডিঅ'টো যিটো বনাইছিলোঁ সেইটো আপোনালোকৰ ক'ত আছে মইতো কোৱা হোৱা নাই। সেইটো মালিগাঁৱৰ পাণ্ডু বুলি কয়, তাত সেইখিনিতে আছে। যিবোৰে গুৱাহাটীত থাকে সিহঁতেতো জানেই, বাকী কোনোবাই যদি যাব বিচাৰে সেইখিনিতে পাণ্ডুৰ পৰা আপোনাৰ ভিতৰত সোমাই গ'লে তাত কাৰোবাক সুধি ল'লে আপোনালোকক দেখুৱাই দিব নতুন ৰাস্তাটো। সঁচাকৈ বহুত ভাল লাগিল। আৰু ঘৰৰ কাৰণে বিশেষ পোৱা নাই তেনেকুৱা, এইখিনি আনিছিলোঁ। হাজবেণ্ডে অলমষ্ট পেপচি খাই পেলালে আৰু এইবোৰ। চ' ভিডিঅ'টো এইখিনিতে অন্ত কৰিলোঁ আৰু, কাৰণ ভাগৰি গৈছোঁ। চ' আজিলৈ এৰিছোঁ বাৰু।